Hi, hello, welcome back to my channel Lohit Vlog. Hello guys, তো মানে বাজাজ একদম ফাইনেলি মেঘালয় মেলা পাতিছে শ্যাম বাজাজ গোলাঘাটত। তো আহক আপোনালোকে বাজাজৰ সকলোখিনি বাইক একদম লো ডাউন পেমেণ্টত মুকলি কৰি আছে। তো বাজাজ পালচাৰ 150 আছে, বাজাজ পালচাৰ 250 আছে, ডমিনৰ 400 আছে, ডমিনৰ 250 আছে। তো সকলোখিনি বাইক একদম লো ডাউন পেমেণ্টত মুকলি কৰি আছে। আহক আপোনালোকে বাইক চাওক আৰু আপোনালোকে কিনি লৈ যাওক লো ডাউন পেমেণ্টত। তো মই ভিডিওটো সেইকাৰণে বনাইছোঁ, একদম লো ডিপিত বাইক ওলাই আছে। তো আপোনালোকে আহক, বাজাজৰ যিকোনো বাইক ল'ব পাৰে, একদম লো ডাউন পেমেণ্টত মুকলি কৰি আছে। চিটি 110 12,000ৰ পৰা মুকলি কৰি আছে। তো আহক আপোনালোকে লৈ যাব। তো ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, লগত চেক লাগিব, বেংক পাছবুক লাগিব আৰু ATM থাকিলে ATM লগত লৈ আহিব। তো মানে একদম লো ডিপিত ওলাই আছে। তো আহক আপোনালোকে একদম নিজৰ মন পচন্দৰ বাইক লৈ যাওক। তো ডিছক্ৰিপশ্যন বক্সত কণ্টেক্ট নম্বৰ দিয়া থাকিব, গৈ পেলাই কণ্টেক্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।